Hey guys, welcome to my YouTube channel Jahnavi Vlog. মই জাহ্নৱীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই অকমান ফুৰি আহিবলৈ যাবলৈ ওলাইছো। ফুৰি আহিবলৈ আৰু বিশেষ কাম এটাও আছে। আপোনালোকক ভিডিঅ'টো দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকক। ওলাইছো আৰু ইমান ৰ'দখনৰ উপায় নাই, একদম মাতিছে যেতিয়া কথাটো এতিয়া যাম বুলি সেইকাৰণে ওলাইছো আৰু বেলেগ ৰ'দ দিছে। এয়া টিকাপুৰা ৰ'দত ওলাইছো আৰু উপায় নাই, ইমান গৰম। এইখনে হৈছে বহমথুৰি পাৰ্লাৰ, শিৱসাগৰৰ বেতবাৰী আনিমূৰতে আছে। মই আগতে থ্ৰেডিং কৰিবলৈ আহোঁ, এতিয়া আজি ভণ্টিয়ে চুলি হেয়াৰ কাট কৰিব আৰু স্মুথনিং কৰিব। এই পাৰ্লাৰখনৰ নামটো কি দিছে? হা, বহমথুৰি। অঁ, ভালে নাচালোৱে। এনেকৈ আহল বহলকৈ থাকিলে ভাল আৰু। তোমাৰ এনেকুৱা হয় হাতৰ বিদ্যা তুমি যিমান দিনলৈকে নিলে তুমি হাতে কৰি থাকিবলৈ নোপোৱা নহয়, যিমান ভালকে শিকিও মানে কামত নিদিয়ে। এই হেৰি কি কয়, শিকাওঁতে কিমানকৈ লৈছে? শিকাওঁতে 8,000 ন? মন্থলি বুলি নাথাকে, ডাইৰেক্ট ফিক্স মানে। ইয়াত তেখেতে পাৰ্লাৰ প্ৰশিক্ষণো দিয়ে। কোৰ্চটোত 8,000 লয়। আপোনালোকে ইচ্ছা কৰিলে শিকিব পাৰে। বেতবাৰী আনিমূৰতে আছে। বেলেগ কাষ্টমাৰ আহি গৈছে, তো ভণ্টি ক্ৰীম লগোৱাৰ আগতে বেলেগ কাষ্টমাৰ আহি গৈছে। ক্ৰীম লগোৱা ষ্টাৰ্ট কৰিছে আৰু ভিডিঅ'টো চাই থাকক। সেইবাৰ আপুনি ববী পেহীকো কৈ দিছিলে নি বাৰু? ববী হা? অঁ, মই ফাৰ্ষ্ট ষ্টিক্সৰে কৰিছিলোঁ, তাৰপিছতহে লৰিয়েলৰ। মোৰখিনি কিন্তু একো নহ'ল আকৌ, যেনেকৈ আছিলে চুলিখিনি মোৰ তেনেকুৱা গঠনতে থাকিলে ষ্টিক্সৰ লগাওঁতে যে। এইবাৰ কিন্তু লৰিয়েলৰ লগাই দিছিলে লগতে। ক্ৰীম লগাই হৈ গৈছে, এতিয়া 45 মিনিটমান ৰ'ব লাগিব কৈছে। তাকে ৰৈছে আৰু। ময়ো ভবা নাছিলোঁ, তো এতিয়া মন গ'ল চুলিখিনি মই স্পা কৰি যাওঁ।
খালি মাছাজ দিয়া টাইমত যে মা ইমান ভাল লাগি যায়, টোপনি আহি যায় দেই। যিসকলে নাজানে সেইসকলক কৈছোঁ, এই যে কেপটো দেখিছে কাৰেণ্টত লগাই লৈছে, এই কেপটো লগাই মানে অলপ গৰম ভাপ দিয়ে। গৰম ভাপ দিলে চুলিখিনি ভাল হয় আৰু ক্ৰীমখিনি লগোৱাৰ পিছত গৰম ভাপটো দি দিলে। খানালৈ আহিছোঁ, পকৰীও আনি দিছে আৰু খাই আছোঁ। চাহ খুৱাইছে আকৌ। ভণ্টি চুলি ধুনীয়া আছে। এয়া চাওক কৰি হৈছেগৈ আৰু ধুনীয়া হৈছেনে? ভণ্টিয়ে চুলিখিনি কাটি দিছে, চুলিটো ইউ কাট দিছে, ওপৰটো লেয়াৰ কাট দিব। ভণ্টি চুলি ৰেডি। এতিয়া মোৰ চুলিত লাগি গৈছে, চুলিখিনি ধোৱা ভাগে আছিলোঁ ষ্টেট মাৰি দিছে। ফাইনেলি হৈ গৈছে। বোলে বেলেগ কাষ্টমাৰ আছে, থ্ৰেডিং কৰি আছে। ভণ্টি ভাগৰ হৈ গ'ল। তাই এতিয়া পৰা চুলি তুলি ঢাকি লৈছে আৰু হাৱা লগাব নালাগে যে। নহয় বেছিকৈ উৰি যাব নালাগে হয়নে? দুভাগ কৰিলেও মোৰ মাজত দুভাগ কৰি লওঁ, তেতিয়া চুলিখিনি দুফালে এনেকৈ হেৰি কৰিব। কাষ্টমাৰ আহি আছে, ৰখি থাকিব নোৱাৰি, ঘৰলৈ যাওঁ, দিনটো সময় পাৰ হৈ গ'ল আৰু। ফাইনেলি আহি ঘৰ পালোহি। ইয়াত দেখিছে স্কুটিৰ পৰা কালি টোপোলা নমাই লৈছোঁ। তো ভিডিঅ'টো মোৰ ইমানেই আছিলে। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব। তেন্তে আজিলৈ বাই বাই।